যোৱাকালি যিটোহে বতাহ ধুমুহা আহিলে আমাৰ যোৱাকালিৰ পৰা এতিয়ালৈকে কাৰেণ্টেই অহা নাই আৰু মিষ্টাৰে প্ৰতি বাৰে বাৰে চাই আছে কাৰেণ্ট আহিছে নেকি ভল্টেজ আছে নেকি বাট অলপো ভল্টেজ নাই আৰু ইনভাৰ্টাৰো সম্পূৰ্ণৰূপে ডেড হৈ গৈছে আৰু কি ক'ব আৰু দুখৰ বিষয় আমাৰ পানী নাইকিয়া হ'ল আৰু এতিয়া দুপৰীয়াই হৈ গ'ল বাট পানী নাই কাৰণে বাচনে ভৰ্তি হৈ আছে বেচিনত মই বাচন ধুব পৰা নাই আৰু একো বস্তু বনাব পৰা নাই গতিকে আজি কি খাই যে কটাম মানে কোনো ঠিকেই নাই অলপ মানুহ পানী নাই তো চাওকচোন একদম বেচিনটো পূৰা এনেকৈ ভৰি আছে তাৰপিছত আইডিয়া এটা পালোঁ যে আমি ফ্ৰুইটছ খাম উপায় নাই আজি আমি ফ্ৰুইটছ খাই থাকিব লাগিব আৰু এইফালে অকণমান গাখীৰ উতলাই আছোঁ আৰু এয়া গাখীৰ বাকি ল'লোঁ আৰু ধুনীয়াকৈ ফ্ৰুইটছবিলাক কাটি কাটি ল'লোঁ লৈ কিনে এতিয়া আমি আজিৰ দুপৰীয়াৰ আহাৰ আৰু ইয়াকে গ্ৰহণ কৰিম আৰু উপায়টো নাই কেতিয়াবা পানী আহে চাই লওঁ মানে কেতিয়াবা কাৰেণ্ট আহে চাই লওঁ আৰু পানীটো উঠালেহে আৰু ৰাতি ভাত বনাব পাৰিম তো উপায় নাই আৰু কেতিয়াবা এনেকৈও চলাই নিব লাগে আৰু আজি আমাৰ দুখৰ সময়খিনিত আপোনালোকৰ লগতে শ্বেয়াৰ কৰিলোঁ আপোনালোকে প্লিজ এটা লাইক কৰি দিব আৰু এয়া দেখিছেনে ইমান বেছি ভোক লাগি আছে উপায়টো নাই এনেকৈ কটাব লাগিব আৰু আজি ফিল কৰিছোঁ যে মানে বেলেগত মানুহবিলাকে এনেকৈ ফ্ৰুটছ খাই কেনেকৈ থাকে আমাৰ কাৰণে নোৱাৰি দেই আমাৰ ভাত লাগিবই কিন্তু উপায় নাই আজিতো হৈ গ'ল আৰু থাকিবই লাগিব তো কেনেকুৱা পালে বাৰু ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে প্লিজ লাইক এটা কৰি দিব আৰু লগ পাম পুনৰ এটা নতুন মিনি ব্লগৰ সৈতে তেতিয়ালৈকে ভালে থাকক হাঁহি থাকক আৰু ক'ত ক'ত আপোনালোকৰ এনেকৈ ধুমুহা হৈছিলে যোৱাকালি ৰাতি জনাবচোন আহিছোঁ আজিলৈ বাই বাই